মাই চেনেল। আজি মই অকণমান ফুৰিব ওলাই আহিছোঁ কাৰণ বহুত দিন ঘৰতে থাকি আমনি লাগি গৈছে আৰু এনেই ফুৰিব অহা নাই, মোৰ কিবা কিবি বস্তুৰ প্ৰয়োজনো আছে, এইখিনিও একেলগে বজাৰ কৰিবলৈ আছে, সেইকাৰণে মই ওলাই আহিছোঁ আজি। ভাবিছোঁ আপোনালোকৰ লগতো মানে আপোনালোককো দেখাওঁ মই ক'ত যাম বা কি কৰোঁ, সেইকাৰণে মই ব্লগটো আৰম্ভ কৰিছোঁ, তো চাই থাকক। আমি মানে ছুইগিত কিবা কিবি অৰ্ডাৰ দিছোঁ, এতিয়ালৈকে আহি পোৱা নাই। আজি মানে বতৰটো বহুত গৰমো হয়, সেইকাৰণে উজান বজাৰৰ কেভেণ্টাৰৰ পৰা এই দুটা অৰ্ডাৰ দিছোঁ। এটা আছে এটা আছে কেশৰ বাদাম আৰু এটা হ'ল মেংগ' শ্বেক। আৰু মই মেংগ' শ্বেক বিৰাট ভাল পাওঁ, মেংগ' শ্বেকটো মোৰ হয় আৰু এটা মোৰ নহয়। আৰু মোৰ অৰ্ডাৰখিনি আহি আছে, এতিয়া চাগে 15 মিনিটমান আৰু লাগিব। আহি লওক বাৰু, মই আপোনালোকক দেখাম কি অৰ্ডাৰ কৰিছোঁ আজি। KFCৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, KFCত কিন্তু ডেলিভাৰী নহ'ব, সেইকাৰণে ফেট বেলিৰ পৰা অৰ্ডাৰ কৰিব লগা হ'ল। কিন্তু ফেট বেলিৰ পৰা খায়ো মই বহুত বেছি ভাল পাওঁ। আমাৰ অৰ্ডাৰখিনি আহি গ'ল, কি কি আহিছে মই দেখুৱাই আছোঁ আপোনালোকক, আৰু খাই মই টেষ্টটো কৈ আছোঁ কেনেকুৱা হৈছে। এইটো হ'ল পৰ্ক ৰাইচ, বহুত টেষ্টি হৈছে। এইটো চিকেন ললিপপ, আৰু এটা আছে, দুটাত দিছে, এইটো এটা কাৰণ বেছিকৈ অৰ্ডাৰ দিছিলোঁ। বহুত টেষ্টি হৈছে। আৰু এটা আছে পৰ্ক চাওমিন, পৰ্ক নুডলছ, বহুত গৰম আছিলে কিন্তু বিৰাট টেষ্টি হৈছে। মানে ফেট বেলিৰ সকলো আইটেম খাই মই বহুত বেছি ভাল পাওঁ আৰু বহুত বেছি টেষ্টি হৈছে। আপোনালোকেও টেষ্ট কৰি চাব পাৰে। এতিয়া আমি খাই লওঁ। আমি যিখিনি জেগাত যাম বুলি আহিছিলোঁ যাব নোৱাৰিলোঁ কাৰণ কণ্টেইনমেণ্ট জ'ন হয়, আমি অহাৰ পিছতহে গম পালোঁ। কিন্তু এতিয়া আহি মানে অহাৰ পৰা গাড়ীৰ ভিতৰতে আছোঁ, একবাৰো নামি যোৱা নাই, সেইকাৰণে মই ভাবিলোঁ একবাৰ নামি আহোঁ। আৰু এতিয়া মই ক'ত আছোঁ, এইটো হ'ল অসম চৰকাৰৰ পশুপালন বিভাগ, আৰু এইখন হ'ল ভেটেনাৰী হস্পিটেল। মই দেখিছে, ইয়াত মই আহিছোঁ বহুতবাৰ। আমাৰ ঘৰত এটা সৰু কুকুৰ এটা আছে, তাৰ বেমাৰ আজাৰ হ'লে ইয়াতে লৈ অহা যায়। আৰু ইয়াত অকণমান এনেই কিবা কিবি কিনি লওঁ, ঠাণ্ডা মানে গৰম লাগিছেতো, পেপচি কোকোকোলা কি পাওঁ কিনি লওঁ। তাৰপিছত ঘৰত যাওঁ, মানে ঘৰত যাওঁতে ৰাস্তাত কিবা কিবি বস্তু ল'ব লগাও আছে, তেনেহ'লে ব'লক যাই থাকোঁ। এই দোকানবিলাক দেখিছে, এতিয়া মই অকণমান ফ্ৰুটছ কিনি আনো, ঘৰত শেষ হৈ গৈছে। মই কিনি আনি আৰু ঘৰতে যাম ডাইৰেক্ট, কাৰণ মই পিজ্জা নাপালোঁ। 5টাৰ পৰা গোটেই শ্বপবিলাক বন্ধ হৈ গৈছে, ডমিন'জ বন্ধ আছে, পিজ্জা হাট বন্ধ আছে। আৰু এতিয়া ফ্ৰুটছ লৈ ঘৰত যাব লাগিব কাৰণ আন্ধাৰো হ'ব ধৰিছে। চ' ব'লক মই ফ্ৰুটছখিনি কিনি লওঁ, ব'লক। এয়া আহিলোঁ আমি। এতিয়া মই প্ৰথমতে আম লওঁ, কোনখন দোকানত ভাল আছে চাই আছোঁ। আম ল'লোঁ, এইটো 2 কেজি ল'লোঁ আৰু এইটো 1 কেজি ল'লোঁ, আৰু কিবা কিবি আছে ল'বলৈ। এতিয়া বেদনা লৈ আছোঁ 1 কিলো। আৰু আমি দুটাই চেম কাপোৰ কিনিছোঁ। মোৰটো কিন্তু নতুন হয়, বেলেগ নাজানো। মোৰ আৰু এটা বস্তু ল'ব লগা আছিলে, বেলেগ নহয়, তৰমুজ ল'ব লগা আছিলে। মই বহুত খাই ভাল পাওঁ, আৰু তৰমুজ খালে নহয় ৱেইট লছো হয়। মই বিৰাট ভাল পাওঁ, মই এনেই বহুত বেছি ভাল পাওঁ। মোৰ ফেভৰেট হ'ল মোৰ ফ্ৰুটছৰ ভিতৰত মেংগ' আৰু তৰমুজ, বহুত বেছি ভাল পাওঁ। আৰু এতিয়া মই ঘৰ যাই আছোঁ, আন্ধাৰো হ'ব এতিয়া, 5টা বাজি গ'ল, 5:30 বাজিল, আন্ধাৰো হ'ব এতিয়া। ঘৰত যাওঁ আৰু এইটো ব্লগ মই ইয়াতে শেষ কৰিম বুলি ভাবিছোঁ। তো মোৰ চেনেলটো যদি চাই আছে, যিয়ে ছাবস্ক্ৰাইব কৰা নাই কৰিব, আৰু লাইক শ্বেয়াৰ কৰিব,
আৰু কমেণ্টছত জনাব যে মোৰ ব্লগটো আপোনালোকৰ কেনেকুৱা লাগিল তো ঠিক আছে বাৰু এতিয়া মই ভিডিঅ'টো সামৰোঁ আকৌ লগ পাম আন এটি ব্লগত বাই বাই